পতা হৈছে আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ বুনাগাঁও মণ্ডলৰ পৰা আপোনালোকৰ জৰিয়তে জনাব খুজি আছোঁ যে আমাৰ 2 নম্বৰ ৱাৰ্ড মানে কোকৰাঝাৰ 2 নম্বৰ ৱাৰ্ডৰ যশোদাৰাণী মণ্ডল বাৰৈ তেখেত এজন অংগনবাদী কৰ্মী হয় মোৰ জানামতে। তেখেতে যোৱাকালি সন্ধিয়া আমাৰ 2 নম্বৰ ৱাৰ্ডত এটা BPF ৰাজনৈতিক দলৰ এটা নিৰ্বাচনী সভা আছিল আৰু এই সভাতে তেখেতে যি ভাষণত তেখেতৰ যিটো ভাষণ আছিল যে আপোনালোকে BPFক ভোট দিব লাগে, লাঙ্গলক ভোট দিব লাগে। আৰু কাৰণটো হ'ল যে আমাৰ 1 নম্বৰ 2 নম্বৰ ৱাৰ্ডত যিমানবিলাক মানুহ আছে খাষ্ট লেণ্ডত বসবাস কৰি আছে তেখেতক উচ্ছেদ কৰিবৰ কাৰণে এটা প্ৰচেষ্টা চলি আছে আৰু লিষ্ট হৈছে আপোনালোকক উচ্ছেদ কৰা হ'ব। এটা একটা প্রচেষ্টা চলি আছে। সেইকাৰণে আপোনালোকে লাঙ্গলক ভোট দিয়ক। লাঙ্গলত ভোট দিলে যদি BPF যদি গভৰ্ণমেণ্ট বনাব পাৰে তেনেহ'লে আপোনালোকৰ উচ্ছেদ হ'ব নালাগিব, কোনেও নোৱাৰে। এনেকুৱা মন্তব্যটো কৰাত আমি তাৰ বিৰোধী কৰিছোঁ। কাৰণ কি তাৰ ওচৰত কি এনে মানে এভিডেন্ট আছে, তাৰ কি জানা আছে যে ইয়াতে লিষ্ট হৈছে, ইয়াত উচ্ছেদ হ'ব, এইটো আমাৰ স্পষ্টীকৰণ লাগে তাৰ পৰা। আৰু আমি বনগাঁও মণ্ডলৰ পৰা আমি প্ৰশাসনক ক'বলৈ ওলাইছোঁ, প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ যে তেখেত এখন অংগনবাদী কৰ্মী হৈ তেখেতে কি কৰি এটা পলিটিকেল পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পাৰে। আমি এইটো প্ৰতিবাদ কৰিছোঁ আৰু তাৰ প্ৰশাসনৰ ওপৰত আমি এইটো ব্যৱস্থা ল'বলৈ প্ৰশাসনক অনুৰোধ জনালোঁ। আৰু এই যশোদাৰাণী কিবা মণ্ডল তেখেতে যি কথাটো কৈছে এই কথাটোৰ স্পষ্টীকৰণটো তেখেতক দিব লাগিব। সেইকাৰণে আমি তেওঁৰ ওচৰত দাবী জনালোঁ। আৰু ভৱিষ্যতে যদি এনেকুৱা আৰু ক'ব নকয়, মানুহক বিভ্ৰান্তিমূলক এনেকুৱা প্ৰচাৰ যেতিয়া নকৰে, মানুহবিলাক উদ্বেগৰ কাৰণ হৈছে এইটো কাৰণে, সেইটো আমি তেওঁক সকীয়াই নিদিলোঁ।